এই ধুবে তাত আছে এই ল'ৰাটো হাতত আছে তাত আছে নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোক সকলোকে কবিতাৰ সুগন্ধলৈ স্বাগতম জনাইছোঁ লগতে যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে গতিকে বাবা ভোলানাথে আপোনালোক সকলোৰে ওপৰত যেন কৃপা দৃষ্টি ৰাখে সকলোৰে যেন মংগল কৰে তাৰেই কামনা কৰিছোঁ আৰু আজি এতিয়া ৰাতি 10:30 বাজিছে জীৱনত প্ৰথমবাৰৰ বাবে ব'লবম কৰিবলৈ ওলাইছোঁ আমাৰ ইয়াৰে মন্দিৰ ভাগৰ পৰা যাম মন্দিৰ ভাগত ৰাতি ভোজনৰ ব্যৱস্থা কৰি থকা হৈছে মই ল'ৰাৰ কাৰণে অলপ দেৰিকৈ যাম তাক অলপ ৰেষ্ট ল'বলৈ দিলোঁ ইয়াৰ পৰা হয়তো 12টামান বজাত ওলাই যোৱা হ'ব গতিকে আমি ৰেষ্ট লৈ পেলাই এতিয়া ওলাইছোঁ যাবলৈ আমাৰ ইয়াৰ পৰা যিভাগ মন্দিৰলৈ যাম হয়তো 6-7 কিলোমিটাৰমান হ'ব চাগে দূৰত্ব চাবলৈ গ'লে বেছি দূৰ নাই তথাপিতো বাবাই যদি আশীৰ্বাদ নকৰে এই 6-7 কিলোমিটাৰ অহাটো কিন্তু সম্ভৱ নহয় গতিকে বাবাৰ আশীষ বিচাৰিলোঁ তেওঁ যেন একো অসুবিধা নোহোৱাকৈ তেওঁৰ শৰণ ল'বলৈ যেন তেওঁ কৃপা কৰে সহায় কৰে যাবলৈ ওলাইছে ইয়াৰ ল'ৰাও ৰেডি হৈছে যাবলৈ ক'ত যাবা কৈ দিয়া ব'লবম আৰু ইয়াৰ ল'ৰাৰ চোলা ব'লবমৰ চোলা নতুনকৈ আনিছে অৱশেষত যেন অপেক্ষাৰ অন্ত পৰিল ধুনৰ দেউতাক যিহেতু মন্দিৰতেই আছিলে তেওঁ আহি আমাক চামগুৰি শিৱ মন্দিৰলৈ লৈ গ'ল আৰু মন্দিৰত বাবাৰ শ্ৰীচৰণত সেৱাভাগ জনাই আমি ৰঙাগড়া মন্দিৰ অভিমুখে যাওঁ এয়া হৈছে মন্দিৰৰ পৰিৱেশ বৰষুণ পৰি গোটেইখন পিছল হৈ আছে লাহে লাহে আমি আগুৱাই গ'লোঁ মন্দিৰৰ ভিতৰলৈ পিছল আছে ৰে ভয় টিকি দিবি বহুত পিছল পৃথিৱী যাবা দেখোন বহুত পিছল
কলংখন বৈ গৈছে আৰু এই ঘাটতেই আমি স্নান কৰিম। স্নান কৰি বাবাৰ পূজা অৰ্চনা কৰিম। বাবা ভক্তসকলে স্নান কৰি আছে ইতিমধ্যে। জীৱনত যিহেতু প্ৰথমবাৰ ব'লবম কৰিছোঁ, গতিকে নিয়মবোৰ ভালকৈ নাজানো আৰু ধুনৰ দেউতাকে বহু বছৰ আগৰ পৰা ব'লবম কৰি আহিছে। সেয়েহে প্ৰতিটো কাম কৰাৰ আগত মই তেওঁৰ পৰা সুধি লৈছোঁ কেনেকৈ কি কৰে। এনেকৈ পানীত স্নান কৰিবলৈ পাই ধুনৰ বহুত ফূৰ্তি। সি একদম আনন্দ মনেৰে স্নান কৰিছে। স্নান কৰি পানী উঠি আমি প্ৰথমে ৰঙাগড়ৰ শিৱ মন্দিৰতে বাবাৰ শিৱলিংগত পানী ঢালিলোঁ আৰু পূজা অৰ্চনা কৰিলোঁ। তাৰপিছত আমি আকৌ পানী উঠাই আমাৰ চামগুৰি শিৱ মন্দিৰলৈ Hoje ele. Bakatnya nggak sih gitu? Kita lagi.
হা চেহাৰা কৰি ল'বা চেহাৰা কৰি ল'বা নালাগে যাব এই বাহিৰৰ পৰা মন্দিৰত পূজা অৰ্চনা কৰি আমি পানী লৈ পুনৰ আমাৰ সামগ্ৰী মন্দিৰলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। ধনৰ বহুত ফূৰ্তি লাগিছে, শিৱদৌলৰ পৰা হেঁপাহ কৰি আছিলে ব'লবম আহিবৰ কাৰণে, আৰু আজি আহিবলৈ পাই খুব আনন্দ পাইছে। সি যিমান দূৰ খোজকাঢ়িব পাৰে তাক খোজকাঢ়িবলৈ দিম, তাৰপিছত তাৰ ভাগৰ লগা যেন অনুভৱ হ'লে আমাৰ লগত সেই গাড়ীতে তাক উঠাই দিম। চাওঁচোন সি কিমান দূৰ খোজকাঢ়িব পাৰে আৰু তাৰ মনৰ হেঁপাহটোও পূৰণ হ'ব। দেউতাকৰ লগত খোজত খোজ মিলাই আমাৰ ধুন এয়া আগে আগে গৈ আছে, আৰু আমাৰ লগত এয়া বাবা ভক্ত সংগীবৃন্দ। আমি এতিয়া সামগ্ৰীলৈ বুলি উভতনি যাত্ৰা কৰি আছোঁ। जटा जटा में गंगा अंग रूप लगाया है, भंगी बाबा मेरा महिमा समझ न आया है। अविनाशी बाबा कैलाशी, सिर पे जटा जटा में गंगा भस्म रूप लगाया है, भंगी बाबा मेरा महिमा समझ न आया है। अविनाशी बाबा कैलाशी, अविनाशी बाबा कैलाशी। शिव शिवम ব'লবম গৈ থাকা। ৰাতিপুৱা 4 বজাত আহি আমি পুনৰ সামগ্ৰী মন্দিৰ পালোহি, আৰু আমাতকৈ আগতীয়াকৈ অহা কিছুমান বাবা ভক্ত ইতিমধ্যে মন্দিৰত বহি আছে। পূজাৰীজন যিহেতু আহি পোৱাহি নাই, আমি আহি এতিয়া পাইছোঁহি। ধুনেও প্ৰায় 3 কিলোমিটাৰমান খোজকাঢ়িলেহি। 3 কিলোমিটাৰমান খোজকঢ়াৰ পিছত তাৰ ভাগৰ লাগি তাক গাড়ীত উঠাই দিয়া হ'ল। তিনি কিলোমিটাৰমান খোজকঢ়াৰ পিছতেই ধুনক আমি গাড়ীত উঠাই দিছিলোঁ, আৰু এতিয়া আহি মন্দিৰত আমি মন্দিৰৰ পৰিৱেশে দেখাইছোঁ। পূজাৰীজন অহা নাই। তাৰপিছত আমি ইয়াত পূজাৰীজন আহিলে আমি ইয়াত পূজা অৰ্চনা কৰিম। পূজা অৰ্চনা কৰি আমি ঘৰলৈ যাম।
ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলো বাবা ভক্তই শাৰী পাতি আছে পূজা অৰ্চনা কৰিবৰ বাবে। তেনেকৈ পুতিলে বেয়া হ'ব, কাৰণ মায়ে গালি দিব নোৱাৰো। দিয়া 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 ঢালা, তলত ঢালা ওপৰত ঢালা, ঢালিলে হ'ল। এই ধূপ দুডাল জ্বলাবা দেই, মানে ধূপ তিনডাল জ্বলাবা। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।